লামডিং বুলি ক'লে মই এটা কথা মনত পৰে সৰুতে মাই ফাদাৰ ৱাজ এ মেজিষ্ট্ৰেট ইন কৰিমগঞ্জ চ' মই 8 বছৰ আছোঁ ইয়াত 8 years আৰু সদায় লামডিঙত আমি ট্ৰেইন চেঞ্জ কৰিব লাগে ট্ৰেইনত আহোঁ আৰু বিৰাট ভিৰ থাকে দেট ৱাজ দ্য মষ্ট ক্ৰুচিয়েল পাৰ্ট মানে ট্ৰেইনখন খুব কম সময় ৰয় আৰু এবাৰ আমি খিৰিকীয়েদি সোমাবলগীয়া হৈছে আমাক যিবিলাক কুলি থাকে বস্তু উঠাই চ' আমাক খিৰিকীয়েদি ভৰাই দিছে মোক ভৰাই দিছে দেউতা উঠিলে মোৰ ভণ্টিক ভৰাই দিছে জংকি তাই নাই আজি মোৰ মাক ভৰাই দিছে উঠাই সৰু ভণ্টি আছিলে কোচত তাইকো ভৰাই দিছে চ' লামডিং বুলি ক'লে মই সেই কথাবিলাক মনত পৰে আমি প্ৰায় তেতিয়া বছৰ 2-3 বাৰ যাওঁ যোৰহাট যাওঁ গুৱাহাটী যাওঁ চ' আহোঁতে সদায় লামডিঙত উই চেঞ্জ দ্য ট্ৰেইন চ' আজিও ইমানটো ট্ৰেইনৰ চাউণ্ডটো শুনিলোঁ চাউণ্ডটো শুনি মনত পৰিছে কথাটো